অৰণ্য ভৱনৰ ফালে যাতে যায়, যিসকল জ্যেষ্ঠ তেওঁলোকে কিন্তু ইয়াতে গছৰ ছাঁত যাতে থাকে এই কথাটো আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। মই স্বৰাজক এটা গীতেৰে কাৰ্যসূচীটো আৰম্ভ কৰিব অনুৰোধ কিশোর কলিজা খাব পারি সমাজৰ নাটঘৰ সজোলা পৰুৱা হানমাৰ ৰহন ধাৰি সমাজৰ নাটঘৰ সজোৱা পৰুৱা শান্তিৰ ৰহন ধাৰি বাধা যদি নিদিয়া পিকাচি এন্ধাৰক ধৰা হ'ব ৰণেৰে ডাঙৰি বাধা যদি নিদিয়া পিকাচি এন্ধাৰক ধৰা হ'ব ৰণেৰে ডাঙৰি বাধা যদি নিদিয়া পিকাচি এন্ধাৰক ধৰা হ'ব ৰণেৰে ডাঙৰি বাধা যদি নিদিয়া পিকাচি এন্ধাৰক ধৰা হ'ব ৰণেৰে ডাঙৰি ইনকাম 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 বৰ দুখেৰে আহিছোঁ। 84 বছৰ বয়স, মই থিয় হৈ থাকিব নোৱাৰোঁ। মোৰ এতিয়াও মূৰ ঘূৰাই আছে। মই সহ্য কৰিব পৰা নাই এই যে এইবোৰ গছ গছনি। এইটো গুৱাহাটীৰ ইমান গৌৰৱ এইটো যে চহৰৰ মাজত ইমান পুৰণি গছ হাবিয়ে জংঘলে পোৱা যায়, কিন্তু চহৰৰ মাজত এনেকুৱা পোৱা নাযায় যে কত পৰ্যটক বাহিৰৰ পৰা আহিছে, ইয়াতে চাহ লৈ গৈছে, বতাহ লৈ গৈছে, ফটো লৈ গৈছে। আমাৰ পৰিচয়, এইবোৰ বংশৰ পৰিচয়, আমাৰ মানৱতাৰ পৰিচয়। এই গছ গছনিবোৰ যে আমাৰ পৰিয়ালৰ হয়। আমি ভাবোঁ আমাৰ আজু ককা তেওঁলোকৰ দিনৰ তেওঁলোকে ক'ব যে তোমালোকে নাজানা, তোমালোকৰ আজু ককা সোধা আমাৰ লগত সম্পৰ্ক কি আছিল। সেই মৰমৰ আমাৰ পৰিয়ালৰ হয়, এইবোৰ পৰিয়ালৰ আজু ককা হয়। কেনেকৈ কাটিব দিম আমি?